বৰ গৰম পৰিছে দেই ৰাইজ দেখিছেনে অৱস্থা কি হৈ গৈছে আৰু হাতত পইচা লৈ লৈছোঁ কিহলৈ আছোঁ জানেনে এই গাঁৱত আইচক্ৰীমৰ বেপাৰী এটা আহিছে একদম ডম্বৰু বজাই বজাই আহি আছে তাকে ৰৈ আছোঁ এইফালে আমাৰ এইজন ইফালে মই ৰৈ আছোঁ কাষৰ ঘৰত সোমাইছে এতিয়া ল'মগৈ মানে মাতি দিয়া আইচক্ৰীমৰ কথা শুনি আমাৰ ল'ৰাৰ উৎপাত দেখিছেনে তাৰপাছতে তাক মই ফোনটো দি মই বোলো মোক ভিডিঅ' কৰাচোন আৰু সি মানে আইচক্ৰীম দেখি আছে মুখৰ আগতে আৰু কি ভিডিঅ' কৰিছে দেখিছে নাই আমি দুইটা ৰাস্তালৈকে ওলাই গ'লোঁ যিহেতু তেওঁ বেপাৰ বাণিজ্যৰ কথা সেইকাৰণে ঘৰলৈ মাতি অনা নাই আৰু এয়া দুটা আইচক্ৰীম লৈ পেলাই আহি পালোহি আৰু গোটেইকেইটা বহি ল'লোঁ আমাৰ মাৰ কথা শুনিছেনে সেইখনে ফটাকানি লগাই দিছে মানে এই মাতকাটো যে ল'লোঁ এই মাতকাটোকে মায়ে মই ভাগ কৰি খাম আৰু বোলো তাৰপিছত ল'ৰাকেইটা দি দিছোঁ ল'ৰাই মাতকাটোৰ পৰা খাইছে বাৰু নোখোৱাকৈ থকা নাই আৰু মাৰ মুখখন দেখিছেনে মাজে মাজে কি একদম ষ্টাইল এটা দি আছে মই বোলো এনেকৈ বহি মেলি খাইছোঁ যেতিয়া ফোনটো ৰাখি লৈছোঁ আৰু অকণমান স্মৃতিটো ৰাখি দিওঁ নহয় জানো আৰু যিহেতু বতৰটো খুব বেছি গৰম আছিলে সেই আইচক্ৰীম অকণমান খাই দিলে মানে ঠাণ্ডা কিবা এটা খাই দিলে ভাল লাগি যায় আৰু গাঁৱলৈ ইমান নাহেই কেতিয়াবাহে আহে গতিকে আহিলে যেতিয়া মানে জোৰে জোখাই মিলে তেতিয়া লৈ থওঁ আপোনালোকেও চাগে এনেকৈ খোৱা বোৱা কৰেনে আৰু আজি কিন্তু ভিডিঅ'টো ভইচটো যে দিছোঁ আজি কিন্তু আইচক্ৰীম খোৱা বতৰ নহয় মানে বহুত ঠাণ্ডাই পৰিলেগৈ আৰু